Hey everyone, assalamu alaikum. Welcome back to my YouTube channel. আপোনালোক সকলোকে মোৰ YouTube চেনেলটোলৈ স্বাগতম জনাইছো আৰু আজি বহুত দিনৰ মূৰত এটি নতুন ব্লগ লৈ আহিছো আপোনালোকলৈ। বহুত দিন হৈ গ'ল একো ব্লগ বনোৱা নাছিলো কাৰণ অলপ ব্যস্ত হৈ আছিলো, কিন্তু আজি ভাবিলো ঘৰত অকলে আছো তো এটা ভিডিঅ' বনোৱাও যাওক। আজি মানে কাম কৰা মানুহখিনি অহা নাই কামলৈ, সো এতিয়া বৰ্তমান মই বেটিক স্কুললৈ থৈ আহিলো। আহি কিনে অলপ দেৰি ৰেষ্ট লৈ কিনে ভাবিছো ব্লগটো ষ্টাৰ্ট কৰোঁ। আৰু এতিয়া সময় 10 বাজিবলৈ হৈছে। আৰু এতিয়া মোৰ যাব আছে গোটলৈ। লগৰজনী আহিলে মই গোটলৈ ওলাই যাম আৰু এতিয়া বৰ্তমান মই মোৰ ৰুমটোত আছোঁ। এইটো হৈছে মোৰ ৰুমটো। অলপ ইয়াকে মানে ঘৰটো কোনোমতে চিজিল কৰি ৰাখিছোঁ আৰু ঘৰৰতো খিৰিকি কথা মই আপোনালোকক আগৰ ভিডিঅ'তে কৈ আহিছোঁ যে খিৰিকিখিনি এতিয়া লগোৱা হোৱা নাই, লগোৱা হ'ব লাহে লাহে, কাৰণ এজনে মানুহ তেওঁ চবফালে কৰিবলগীয়া হৈছে আৰু এনেই ছেটিংটো কৰি থোৱা হৈছে আৰু বস্তুবোৰ। এয়া এইফালে গোটেই টেবুলটোৰ ওপৰতে গোটেই যিমানখিনি ট্ৰলি আছে চব উঠাই থোৱা হৈছে, বেগ ট্ৰলি। আৰু এইটো ৰুম হৈছে বেটিৰ, যোনটো ৰুমত বৰ্তমান মই গেছ থৈছোঁ, ৱাশ্বিং মেচিনটো থৈ দিছোঁ। ইউজ কৰিব পৰা নাই ৱাশ্বিং মেচিন, কাৰণ কাৰেণ্টৰো অলপ ইয়াত প্ৰব্লেম হৈ আছে। কাৰেণ্টটো এতিয়ালৈকে লগোৱা হোৱা নাই। কাগজ পত্ৰ দি থোৱা হৈছে বাৰু, কিন্তু কাৰেণ্টটো লগোৱা হোৱা নাই। সেইটোৱে। আৰু মোৰ ৰুমৰ পৰা ওলাই কিনে এইটো হৈছে আমাৰ যোনটো গেষ্ট ৰুম বনাইছিলোঁ সেইটো, আৰু ইয়াত কাম চলি থকাৰ বাবে গোটেই গেষ্ট ৰুমটো এয়া এনেকুৱা হৈ আছে। আৰু এইফালে অলপীয়াকৈ মোচা হৈছিলে, মোচাৰ পিছত কি হয় মানুহৰ তাৰ চাৰবোৰ মানে কি হাতত খোজ খাই যায়, তো কাট খাই যায়, সেইবাবে দুদিনমান তাই ৰেষ্ট লৈছে। আৰু এইটো ৰুমৰো মানে মোৰ ৰুমটোৰো অলপ তাতো মুচিছিলে, তাৰবোৰ হাতত লাগিলে অলপ কাট খাই যায়, তো দুদিনমান তেওঁলোকে বোলে ৰেষ্ট লয়। সেইটো কাৰণে তাইৰো দুদিনমানৰ পিছত আহিব। আৰু লৈ যাওঁ বাথৰুমলৈ। এইটো হৈছে বেডৰুমৰ ডোৰটো। বেক কেমেৰা কৰিয়ে দেখাওঁ আপোনালোকক। এয়া এইফালে হৈছে টিউবৱেলৰ ওচৰৰ বেৰখন, আৰু এইফালে এইটোৱে হ'ব মোৰ কিটচেন ৰুমটো। ইয়াৰখিনিতে মানে এই বাঁহ চাহবোৰ থৈ দিয়া হৈছে। আৰু এইফালে হৈছে টিউবৱেলৰ পাৰটো। এয়া আৰু সেইটো হৈছে বাথৰুমটো, যোনটো ৰেডি হোৱা নাই এতিয়ালৈকে বাথৰুম। আৰু সেইফালে হৈছে লেট্ৰিনটো। অকল ওপৰত টিংখিনি লাগিবলৈ বাকী আছে ওপৰত। আৰু এয়া ডাইৰেক্ট বাথৰুমৰ পৰা মানে টিউবৱেলৰ পাৰৰ পৰা একেবাৰে ৰুমৰ ভিতৰলৈ যোৱাৰ দৃশ্যটো। আৰু এইখিনি মোৰ প্লাণ্টছখিনি। এয়া বেটিয়ে খেলি চাওক কি কৰি থৈছে, এইটো দেখিছেনে? গোটেই মানে কাটি কুটি তাই কি খেলিছে আৰু এয়া প্লাণ্টছখিনি মোৰ বেয়াই হ'ব ধৰিছে, কাৰণ ভিতৰতে থৈ দিয়া হৈছে, বাহিৰত উলিয়াব পৰা নাই। গৰু ছাগলীৰ কাৰণে জেওৰাও দিব পৰা নাই, সেইবাবে। আৰু কিটচেন ৰুমৰ এইটো এটা মই ইয়াতে মানে বেৰখন কটোৱাই কিনি এনেকুৱা এটা দিবলৈ ক'লোঁ, চিলিঙিৰ নিচিনা এটা দিবলৈ ক'লোঁ, যাতে মই কিটচেন ৰুমত থাকিলে এইফালে বেটিয়ে খেলি থাকিলে যাব পাৰোঁ, সেইবাবে এইটো দিয়া হৈছে। এইটো মই ৰাউণ্ডিংকৈ কাটিম কৈছিলোঁ, কিন্তু বাঁহৰ হয় কাৰণে অলপ প্ৰব্লেম পালে তেওঁ কাটিবলৈ। মানুহজনে মানে কাম কৰা মানুহজনে তেওঁ ক'লে এনেকুৱাটো অভেল টাইপত দিলে বোলে ভাল লাগিব। তো মই চালোঁ যে ঠিক ঠাকে লাগিছে, মুচমেলি দিলে ধৰক ভালেই লাগিব, সেইবাবে এনেকৈ থাকিবলৈ দিলোঁ। আৰু এয়াই চ' এইটোৱে হৈছে সৰু সুৰা মোৰ ঘৰটোৰ
আৰু অলপীয়াকৈ আপডেট দিলোঁ মাজতে দিছিলোঁ আপডেট আপোনালোকক ঘৰটো আৰু কিমানখিনি আগবাঢ়িছিলে তো এতিয়া আৰু কিমানখিনি আগবাঢ়িলে সেইটো আপোনালোকক জনোৱা হ'ল চাওক মই ঘৰৰ আপোনালোকক গোটেই কমপ্লিট ডিটেইলছখিনি দি আছোঁ অলপকৈ হয়নে তো বাহিৰটো অকণমান দেখুৱাই দিওঁ আপোনালোকক আৰু বাহিৰতো এইবোৰ অলপ মানে ভালকৈ বন্ধোৱা নাছিলে চ' এইডোখৰত চিলিঙি এটা নিচিনা দিয়া হৈছে ভিতৰলৈ যাতে পোহৰটো একদম ক্লিয়াৰলি সোমাওক আৰু ইয়াততো খিৰিকী লগোৱা হ'ব তাৰ বাবে এইটো টেম্পৰালি এনেই লগোৱা হৈছে লগতে ভাবিছোঁ ৰেচিপি ভিডিঅ' এটাও আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ যোনটো হৈছে ব্ৰইলাৰ মাংসৰে ভাতকেৰেলা আলু বিলাহীৰে বনোৱা এবিধ ৰেচিপি যোনটো খাই বৰ ভাল লাগিলে মই এবাৰ বনাই ট্ৰাই কৰিছিলোঁ তাৰ বাবে আৰু এবাৰ বনাইছোঁ যোনটো এবাৰ বনাইছিলোঁ সেইটো ভিডিঅ' কৰা নাছিলোঁ আৰু এবাৰ ভাবিছোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ তো তাৰ বাবে মই সকলোখিনি সামগ্ৰী ৰেডি কৰি লৈছোঁ
ফ্ৰেণ্ডছ এতিয়া মোৰ লগৰজনীয়ে ফোন কৰিছিলে যে তাই আহি আছে গোটলৈ যাবলৈ তো এতিয়া মই যাম গোটলৈ আৰু ভিডিঅ'টো ইমানটোতে সমাপ্ত কৰিছোঁ আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিব আৰু যদি ভাল লাগে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব লাইক কৰিবলৈও নাপাহৰিব আৰু ভিডিঅ'টো ভাল লাগে বেয়া লাগে কমেণ্টত জনাব চ' আজিলৈ বাই বাই আল্লাহ হাফিজ আৰু আকৌ লগ পাম এটি নতুন ভিডিঅ'ত বাই বাই